উলিয়াই আছো চবে চাহ উলিয়াই থৈছো অ তহঁতৰ আজি চবৰে ইউনিফৰ্মবোৰ যে বেলেগ বেলেগ পিন্ধি আহিলি ভুচু চলাইছ নাই আমি তহঁতৰ দিনত আগে সকল ভূৰতে থাকো আৰু বানপানী বেটেৰী ললাম ছাৰ আমাৰ মানে বংশগত এইটো আছে যে সেইটো কাৰণে ছাৰে ল'বলৈ কৈছে বিজুলীয়াই থাকা ঢেৰেকণ মাৰি থাকা পিন্ধা 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 হেৰি নহয় এতিয়া বহি এখন দেচোন এইখনকে লওঁ মই তহঁতক এতিয়া এইটো কি লিখিলো চাচোন মহাভাৰত ছাৰ মহাভাৰত লিখিলো এতিয়া কচোন মহাভাৰত কোনে লিখিছিলে ছাৰ আপুনি লিখিছিলে আইঅ গৰু মহাভাৰত মই লিখিলো গৰু কোনে ক'লে মই মহাভাৰত লিখিছিলো কোনে ক'লে ছাৰ আপুনিয়ে ক'লে মহাভাৰত লিখিছে আকৌ মই সুধিছো বোলে মহাভাৰত কোনে আপুনিয়ে লিখিছেতো মই মহাভাৰত লিখিলো হা গোটেই তই যাওঁতে সাঁচিপাত কেইটামান লৈ যাবি বিচাৰ বাটৰ পৰা তই লিখি পেলাবিছ মহাভাৰতখন মই এইবোৰ নোৱাৰো ছাৰ মোৰ ঘৰত ঢেৰ কাম ঐ তই কবিতা এটা মাতচোন কি কথাটো যে কয় মাষ্টৰ পুৰণি আমাৰ গাঁওখনতি ঘাই কাজিয়াই ভৰাত এটাক মাৰিব নোৱাৰিলে কিহৰ ডেকা ল'ৰা পুৰণি আমাৰ গাঁওখনতি গাভ ছোৱালীয়ে ভৰা তাই এজনী পতাব নোৱাৰিলে কিহৰ ডেকা ল'ৰা তই মোৰ নাম আৰু একদম উঠাই দিছ দপ দপকে বুজিছনে ঐ কাইলৈ পৰহিলে মোক হিমন্ত বিশ্বই মাতি নিয়েহে লাগে হা ঐ তই 12 মাহৰ নাম ক পাৰিবিনে 12 মাহৰ নাম ছাৰ নাই মনত নাই ছাৰ মনত নাই প্ৰথম বিশ্বযুদ্ধ কেতিয়া হৈছিলে কচোন প্ৰথম বিশ্বযুদ্ধ ছাৰ দ্বিতীয়বাৰ হোৱাৰ আগত হৈছিল দ্বিতীয় বিশ্বযুদ্ধ হোৱাৰ আগত ৰাম দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া হৈছিলে প্ৰথম যুদ্ধৰ পাছত ছাৰ হে হৰি ক'ত আছা তুমি ঐ ছাৰ হৰিবতা নাই নহয় নগাঁৱলৈ গৈছে জীয়েকক হ'লে বোকাখাটত আহোঁতে পেৰা লৈ আহিব বতাহ হৰি কথা মই কোৱা নাই তোক সেই ভগৱান হৰি কথা কৈছো গম পাইছনে নাই হা তই এই পেণ্ট চেণ্ট বেলেগ পিন্ধি আহিছ যে আজি বানপানী হৈছে মাছ চাছ ধৰিছ নাই দুই এটা আনিবি আকৌ বুজিছ নাই দুই এটা এতিয়া তই মোক 12 মাহৰ নাম কচোন সৰস্বতী আমি বোলো সেইটো পাত নাই নহয় ছাৰ মনত পেলাই লৈছোঁ পাহৰি যাব পাৰোঁ বুট মগু ধোৱা মগু আৰু আপোনাৰ কি আছিলে টোক মাছ কোনে শিকাইছে এইবোৰ তোক আপুনি হা অকল মানে খিচিৰিকেইটা খাবলৈহে হয় স্কুললৈ হা অকল খিচিৰিকেইটা খাম বুলিহে হয় স্কুল খিচিৰি আজি খুৱাব নি মই চব হেৰি ফ্লাক্স আনিছিলোঁ টিফিনো আনিছিলোঁ মাছ নাই বন্ধন গোটত পইচা পাব তালৈ গ'ল তাৰপৰা ভাইটিও ঘৰত অকলে আছে অকণমান লৈ যাম বুলি টিফিনটো লৈ আহিছোঁ অকল মানে তহঁতৰ মানে অকল খিচিৰিকেইটা খোৱা আহাহে মা নাই মানে বন্ধন গোটত পইচা পাব তালৈ গ'ল বন্ধনৰ পইচা পাব ইয়াত মই ভাইলে খিচিৰি বনোৱাইছে নি হা ভাগৰে লৈ যাম ছাৰ অকণমান হা সি কান্দে ঘৰত দিগদাৰ কৰে গাখীৰ নাই মায়ে ঐ এই লঘোণ কবিতাটো যে ৰখাই লঘোণ কবিতাটো তই গা তিনি নাজানো আঠুকা কি শিকাব লাগে আঠু কাঢ়িবলৈ শিকাব লাগে মই আঠু কাঢ়িবলৈ শিকাব লাগে দেখিছ তই পাৰিবিনে লঘোণ কবিতা কোনে পাৰিবি ঐ পাৰিবি সঁচাই দিছো আৰু মোক মানে নোৱাৰিলে লঘোণ মাতিছো ছাৰ মানে মোৰ ছাৰ কঁকালটো অকণ বিষ আছো লঘোণ কবিতা ন লঘোণটো মাত লঘোণটোকে মাতিব বেলেগ নহ'ব মুখস্থ নাই নহয় কি কবিতা সেই নাম লঘোণ মাতিছো দেই একোকে নাখাওঁ আজি একেবাৰে লঘোণ
একেবাৰে মুড নাই আছে যদি এগিলাচ সাজ দিবি ৰহি চাই পানী মোক নালাগে OC ব্লেক পালে নম্বৰ 1 বেয়া মান নাছিলে অভ্যাস হৈ গৈছে কোৱা নাই কাণত ধৰা তোকে মই দেখুৱাই দিব লাগিব ইহঁতক নহলে মানে এনেকে কাহ এনেকে আঁঠু কাহ এনেকে আঁঠু কাহ এতিয়া হৈছে নে পাইছো কাহ 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 আপুনি কিতাপত এনেকে আছে নে কি লিখি আনিছ চাওঁ মই চাওঁ এইটো ঘৰতে লিখি আনিছ না ই লিখিছে শুনিবি দেই ই লিখিলে একোকে নেখাওঁ আজি একেবাৰে মুড নাই আছে যদি এগিলাচ সাজ দিবি ৰহি চাই পানী মোক নালাগে OC ব্লেক পালে নম্বৰ 1 হাফ নেকি লৈ সেইফালে আজি যদি অহা নাই শিকুচুক পানী তাৰ বাবে বনাই থোৱা 2 বটল চুলাইও আছে চাকনা মোক নালাগে শুকান বুটকে আন এই হ'ব আজি বোলে মোৰ বাপে মদ্যপানৰ পৰে পাইছো অকমাই পাইছে এই লোৱাবাই আপোনাৰ মুখটো খাই দিছে চা মই আকৌ ভাল লোৱা কাইলৈ পৰা মই আৰু সেইখন বোলো স্কুললৈ নাহো মই ইয়াৰ পৰা ট্ৰেন্সফাৰহে ল'ম আপুনি যাবগে নি আৰু